Hey guys, good morning. Welcome back to our channel Songita and Niharika. Songita and Niharika অন্যতা ভ্লগলৈ আপোনাক স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। এজনী আমাৰ ছোৱালী তাই ৰাতিপুৱা খোৱাৰ পৰা উঠি এতিয়া পঢ়িছে। পঢ়া মাজে মাজে লিখা মাজে মাজে কি লিখি থাকে এইবোৰ। ও মাই গড, জোনবা আঁকিছে এইটো। এনেকুৱা জোনবা ক'ত আছে বাৰু? আকাশত। আকাশত আছে? জোনবাটো এনেকুৱা জানো? এনেকুৱা জোনবা পোহৰ দিয়ে দেই। এনেকে লাইট দিয়ে, চাপ দিয়ে, চাপকাই দিয়ে, সেইটো দিয়ে। আৰু ষ্টাৰ এটা আঁকা। ষ্টাৰটো এনেকে কৰি গোল এটা দি দিয়ে। তাৰপিছত এনেকে 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 এইটো ষ্টাৰকে। মনি বিৰাং কোনবোৰ কোনো দিব পাৰিলা, মইহে উঠিলো। এতিয়া মই পঢ়ি আছো, জোনবা আঁকিছো, একো আঁকা নাই। এতিয়া মই পঢ়িমহে। জোনবা আঁকি আছে। ABCD লিখা? না না জলদি লিখা। না সকলোকে ভালনে সোধাচোন। সকলোৱে ভালনে? খালে না না? ৰাতিপুৱা চাহকাপ খাব লৈছোঁ ইয়াতে বেড। এয়া মই বাটাৰত ধুনীয়াকৈ গৰম কৰি আনিছোঁ। ইয়াত জাম লৈছোঁ ছোৱালী আৰু মোৰ। আহা এইফালে খুৰীলৈও থৈছোঁ মই। এয়া খুৰী মাহঁতক দিলোঁ, খাই লওঁ। 2 কেজি আছে। বজাৰৰ পৰা আহি দৌৰা দৌৰিকৈ মই চাহ বনাইছোঁ। চাহ বনাই মাহঁতক চাহ দিছোঁ খুৰীকো। তাৰপিছতে এইফালে এয়া মাছ ধুবলৈ লৈছোঁ। বজাৰ সামৰাই নাই খোৱা, আনি তেনেকৈয়ে থৈছোঁ। এয়া এইবোৰ বজাৰ চাহে বেদে দিছোঁ। খাবলৈ ভোক লাগিছে যিহেতু দেৰি হৈছে। 12:30 বাজিল, ভাত বনোৱাই নাই। ৰাতিপুৱা আমি একো খাই নগ'লোঁ। বজাৰলৈ যাওঁতে খোজকাঢ়ি গ'লোঁ, আহোঁতে টেম্পুতে আহিছোঁ। এতিয়া মই দৌৰা দৌৰিকৈ ভাতত লাগিছেহি। এনেকুৱা বজাৰ এতিয়া মাছ ভাজিছোঁ। মাছে ওলকবি আলু বিলাহী বনাম আৰু মাছৰ পেটুখিনি ভাজিম পিঁয়াজ নলা দি। আমাৰ ছোৱালী এইফালে কাঁহী কুহুক কুহুকৈ তেল চেল উলিয়াই হেপি আছে। আটা লাগে তাইক, আটা নাই আমাৰ কাৰণে বেদৰ টুকুৰাকৈ লৈ পেলাই বেলি আছে। সেইবোৰ বজাৰবোৰ খাম। মাছৰ পেটুখিনি ভাজিলোঁ। এইফালে মাছৰ চব্জি, ওলকবি আলু বিলাহী মাছ পিঁয়াজ নলা আৰু ধনিয়া পাত দি দিছোঁ। সেইফালে পানী গৰম কৰিছোঁ। মই ছোৱালীক গাটো ধুৱাই আনো। হেল্ল' 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 আকৌ উঠোৱাচোন। হেল্ল' হাই। আমাৰজনী টোপনি সেয়া ধুনীয়াকৈ আহি জোগাই আছেহি। দুপৰীয়া আমি ভাত পানী খাই শুলোঁ অকণমান। মই এনেই শুই আছোঁ, ছোৱালীহে টোপনি মাৰিছে। ইয়াত পৰি গ'লোঁ তেতিয়া। অ' ছোৱালীখন কি হ'ল এয়া? উঠা যে যাই ভনীয়েকৰ ওচৰত হৈছেগৈ। শুন উঠা, ভনীয়ে তোমাক জোগাই আছে। গুড ইভিনিং এভৰিৱান। আমাৰ ছোৱালী উঠিবলৈ হয় নাই। ইজনী মানে উঠিলে, উঠি পেলাই আকৌ ইয়াক কি কৰিছে, গোটেই বিচনা লুটিয়াই মানে হাই কৰি দিয়া। উঠা আকৌ পঢ়িবলৈ। তাই উঠিলে, তাইক মই অকণমান জলপান খুৱাই দিলোঁ। এতিয়া আকৌ পঢ়িবলৈ ইয়াৰ বেগটো উলিয়াই আনিছোঁ। তাই এয়া শুৱা এক্টিং কৰিব আহিছে, মানে তাই বোলে আৰু টোপনি ধৰিছে। উঠা ব'লা, উঠা। পঢ়িব তেতিয়াহে ভাল মানুহ হ'ব। এতিয়া শুই নাথাকে নহয়, উঠা। I love you. আমাৰ মা আছে, মই আছোঁ, কাকা আছে, আইতা আছে,
কুকুৰা আছে চব কুকুৰা কি কৰিছে চবে তুমি আনানে কোন আছেনে কোন আছেনে হেল্ল' ফ্ৰেণ্ডছ ভাত বনালোঁ মই এয়া খাব লৈছোঁ ভাত কণী দম আলু বিলাহী সৈতে এইফালে খাওঁ মই খোৱাৰ আগতে ছোৱালীৰ গাটো ভাল নহয় কাহ মাৰি আছে সেইকাৰণে চৰ্দিও লাগিছে এনেকৈ তেল গৰম কৰি বেলেগ এখন নাথাকে তাই তেল গৰম কৰা বেলেগ এখন হেতা নিচিনা ঘুটুং হেৰি এখন আছিলে তাই নি পেলাই খেলিবলৈ নিমুৱাই দিয়া দিনত পেলালে মই বজাৰলৈ যাওঁতে বিচাৰি পোৱা নাই এনেকৈ হেতা এখনতে গৰম কৰিছোঁ সেইখিনি গৰম কৰি সেকি দিম ধুনীয়াকৈ পিঠিত নহৰু দিছোঁ মই থেতালিত কালজিৰাও দিব লাগে কালজিৰা নাইকিয়া বৰ্তমান মোৰ ওচৰত সেইকাৰণে অকল নহৰু দি এনেকৈ নহৰুকণ অকণমান দেৰি যোৱালৈকে ভাল মানে ৰঙচুৱা হোৱালৈকে এনেকৈ গৰম কৰি পূৰা হাতে ভৰিয়ে সানি দিম তাই হেতাখনে দেখিছেনে কেনেকুৱা কালাৰ হৈ গ'লগৈ তাই গৰম কৰা হেতাখন বেলেগ আছিলে ঘুটুং বাতি নিচিনা এতিয়া সেইখন মই নাপালোঁ কাৰণে এইখনতে কৈছোঁ হেতাখন আকৌ ভালকৈ ঘঁহিব লাগিব কাইলৈ আজি মই এনেকৈয়ে থৈ দিম তাইক সানি ল'ম ভাত পানী খালোঁ এতিয়া শুই থাকোঁ উঠখন অকণমান হেতা নিচিনা আহিছে চব বৰফ ডাছ অকণ লগাই থৈছোঁ ইফালে ছোৱালী খুৰীও আছে যিহেতু খুৰীও শুলে সেই ছোৱালীয়ে খুৰীয়ে শুলে মই শুৱা নাই গুড নাইট বাই বাই গুড মৰ্ণিং এভৰিৱান আপোনালোকৰ যেন চানা আছিল সেইকেইজনী দি দিব কি আপোনালোকৰ চানা আছিল তুমি কি খাইছা এই বাজাৰ মাৰি চানা চাহ চব খাইছোঁ হয় নেকি দেখুৱাই দিয়া ইয়াত কি আছে ইয়াত বিস্কুট মেগো বিস্কুট লাডু চানা চব আছে এইটো কিহৰ লাডু এই টেঙা যেন থাকে বহুত যেন মিঠৈ লাডু মিঠৈ লাডু এতিয়া যেন এয়া কোনে দিছে মিঠৈ লাডু আমাক কোনে দিছে তুমি কাকি আইতাই দি পঠাইছে অঁ গম পালা আমি এতিয়া চাহ খাই লওঁ এই ভাল লাগিছে যে ছোৱালী এনেকৈ কোৱা কি ক'ব লাগে আমাৰ ছোৱালী যেন বহুতকে ফুল আঁকিছে এই ভাল লাগিছে যে এনেকৈ কোৱা অঁ আমাৰ ছোৱালীয়ে ইমান ধুনীয়াকৈ এপাহ ফুল আঁকিছে এইটো গিলাচ এটাও আঁকিছে ফুলপাহ মুচিলে এতিয়া বোলে আকৌ এইডাল পেঞ্চিল আৰু এপাহ আঁকিব বোলে আঁকাচোন ফুলটো সৰুকৈহে দিব লাগে সৰুকৈ দিলোঁ দেখোন আৰু কি আঁকিব লাগে এইবাৰ নহ'ব এইকেইটা ডাঙৰ ডাঙৰকৈ দিয়া দেচোন তাই নিজে আকৌ কিনো আঁকে তাই নিজে নিজে ট্ৰাই কৰিছে মইতো নিশিকাওঁৱে তুমি আৰু বেয়া মই বেয়া অঁ তুমি যে মোৰ ইয়াৰ লিখিব নোৱাৰা এই বেছি দিয়ে মোক লিখাই দিয়া অঁ ABCDটো লিখিব লাগে ফুল লিখাটো ইম্পৰ্টেণ্ট নহয় নহয় এতিয়া ABCD 1 2 এটাহে পঢ়িব লাগে লিখিব লাগে আমাৰ ছোৱালীয়ে ফুল আঁকিছে পাত এটা আঁকা ডালত পাত এটা আঁকা ঠাইডালত সেয়াত নহয় পাত ঠাইডালত আঁকা নিজে আঁকিছে দেই ধুনীয়া আছে সেউজীয়া তাই পাৰিছে তাৰপিছত গছ এজোপা তাৰপিছত তামোল এটা হৈ গ'ল অজা গছজোপা পৰা তামোল এটা হৈ গ'ল গছজোপা পাতে নাইচোন এইজোপা পাত ভালকৈ দিয়া এইফালে দিয়া ওপৰলৈহে দিয়ে পাত তামোলৰ আৰু দিয়া তামোলটো এইটো কি হৈ গ'ল ওপৰতে থাকিলেচোন ওপৰত থকা নাই তলত গ'ল তলত পৰিছে এতিয়া ছোৱালী এজনীয়ে বুটলিব নোৱাৰিলে ছোৱালীজনীয়ে মই আঁকি দিওঁ কোৱাচোন ছোৱালীজনীয়ে এইটো তামোলটো বুটলি পেলাই গত থৈ দিলে মোক যেন তামোলটো কাটি দিয়া প্লিজ কাটি দিয়া এনেকৈ কৈছে মাকক তেনেকৈ কৈছে তামোলটো কাটি দিয়া বুলি কৈছে অঁ হয়
নেকি তেহেঁতে খাবলৈ আকৌ দেই অঁ তেনেকৈ খাব ভিডিঅ'টো প্লিজ চাই লাগিব আৰু ছাবস্ক্ৰাইব কৰিব দেই মই এতিয়া পঢ়ি আছোঁ তুমি এনেকৈ খটাই এনেকৈ আৰু লাইক কৰিব তাৰপিছত পিঁয়াজ কাটিব আলু কাটিব নহৰু কাটিব চব কাটিব আমি এতিয়া পঢ়োঁ দেই বাই বাই